নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মই আন এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। এতিয়া মই গৈ আছোঁ এতিয়া পানী মাজে মাজে এতিয়া ধেমাজিত নগুটি গাঁৱত মানে ইয়াত কি পানী এতিয়া ইমান বৰষুণ দিলে এইকেইদিন নেৰা নেপেৰা বৰষুণৰ ফলত মানে বহুত মানে পানী হ'ল। তাকে মানে দেখাম বুলি আহি মানে ভিডিঅ'টো বনাইছোঁ। যদি ভাল পায় মৰম দিব আৰু এনেকৈ আৰু ভিডিঅ' বনাবলৈ আহি আছোঁ মানে ভিডিঅ' কৰিবলৈ। এয়া চাওক। अरे कहना क्या चाहते हो? रुको जरा सबर करो। ইয়াত মানে কি অসুবিধা হয় মানে তেওঁলোকে ক'ব, এতিয়া আপোনালোকে শুনিব মানে কি অসুবিধা হয় ইয়াত মানে বাৰিষা মানে পানীৰ ফলত মানে কিমান অসুবিধা হয় আপোনালোকক ক'ব। ধেমাজি ৰাইজৰ মানে তেওঁলোকক মই সুধিবলৈ গৈছোঁ, এতিয়া চাব শুনিব। क्या चाहते हो? अबे जल्दी बोल, कल सुबह पनवेल निकलना है। কি অসুবিধা হয়? খোৱা পানী অসুবিধা, থকা মেলা অসুবিধা, ল'ৰা ছোৱালী স্কুললৈ যোৱা অসুবিধা, খেতি পথাৰ কৰি খাব নোৱাৰোঁ, থাকিবলৈ ঘৰ চাংঘৰ বনাব লাগে, চাংঘৰটো বুৱেহি কেনেকৈ থাকিব। আচ্ছা, ইমান অসুবিধা হয় ন? ঢেৰ অসুবিধা মুঠতে ল'ৰা ছোৱালী স্কুললৈ যাবলৈ নোৱাৰা হয়, ডাঙৰে পাৰ হ'ব নোৱাৰোঁ, সৰু ল'ৰানো ক'ৰবাত যাব পাৰে। পানীৰ পৰা ৰক্ষা নাই, গোটেই উঠিও ৰক্ষা নাই, চাংঘৰো বুৱে, এই পানীৰ পৰা এতিয়া ওলাই আহিছোঁ খন্তে। এয়া চাওক কিমান পানী, চাওক এইফালে সুত আহি আছে, চাওক এইফালে চাওক পানী। এয়া চাওক পানীৰ পৰা ৰক্ষা নাই। ইয়াত মানে চৰকাৰ মানুহে আপোনালোকৰ ইয়াত একো সুবিধা দিয়া নাই মানে? নাই নিয়ে, কিন্তু একো নিদিয়ে। এইটো আপোনালোকৰ কি বুলি কয় এইটো জেগাটুকুৰা? এইডোখৰ হ'ল কামিয়া নৈ, মই নহয় এখন কামিয়া নৈ বুলি কয়। এখন সেইবিলাক পাহাৰৰ পৰা আহিছে, এখন মানে চৰকাৰে বোলে একো এতিয়ালৈকে সুবিধা দিয়া নাই। ৰাস্তা আছিলে আগতে বোলে, এতিয়া খালি মানে ৰাস্তাবিলাক চব নৈয়ে মানে খান্দি পিনি উটুৱাই লৈ গ'ল। এতিয়া কিমান অসুবিধা হৈছে মানে বালিৰ পৰা মানে খোজকাঢ়িবলৈ বৰ অসুবিধা হয় বোলে। গাইছ আপোনালোকে দেখিছে চব পানী কেনেকুৱা। ইমান দ পানী নে? বাপৰে বাপ, ইমান পানী মানে কিবা এটা কোৱা আকৌ। কিয় হাঁহি দিলে নহ'লে মই ভিডিঅ' কৰি আছোঁ আকৌ, পিছত আকৌ ইয়াত গ'লেগে মোক দুখ নাই আকৌ, ইউটিউবত আকৌ দেখিব আকৌ। আপোনাৰ নামটো কি আছিলে? কি মানস্পতি ৰায়? আচ্ছা, এয়া দেখিছে আপোনালোকে পানী দেখিছে নে? বিশ্বাস নকৰিব, এয়া চাওক ধেমাজি এতিয়া মানে নগুটি অঞ্চলৰ মানে বহুত অসুবিধা হৈছে। এইবোৰ মানুহবিলাক চাংঘৰ বনাই আছে মানে ইয়াত চৰকাৰ মানে একো কাণসাৰ নাই মানে। তাত পানী আহিছে যদিও মানে এতিয়ালৈকে একো সুবিধা নাই। ইমান মানে পানী কামিয়া নৈ ন? কামিয়া নৈ বুলি কয় এখন। পানী মানে হেৰিয়াত যাবই পোৱা নাই চব। এয়া চব বৈত চব কিমান মানে স্পীডত পানী আহিছে চবে। এয়া চব পানী ঢৌ, চব কিমান মানে পানী ঢৌ। এতিয়া মানে পানী যাবই নোৱাৰি মানে। এইফালে চব পানী ঢৌ চব কেনেকৈ আহিছে মানে এইবিলাক চব। এয়া চব কিমান পানী ঢৌ। এয়া পাহাৰৰ পৰা আহিছে বোলে, আগত পাহাৰ আছে, পাহাৰৰ পৰা এখন কামিয়া নৈ আহিছে মানে বহুত অনিষ্ট কৰিছে ধেমাজিত মানে। দেখিছে আপোনালোকে, আহিলে বিশ্বাস কৰিব কিমান অসুবিধা হৈছে ইয়াত। A few moments later. इस सज्जन को क्या तकलीफ है भाई? क्या तकलीफ है इनको?
তেল পানী লৈ লৈ মানুহৰ বেমাৰ হ'বলৈ ধৰিছে। আপোনালোকৰ ইয়াৰ জীৱ জন্তুবিলাকৰ মৃত্যু হৈছে বুলি কৈছে। একোৱে নাই বস্তু কুকুৰা হাঁহ ছাগলী পুহিলেও মুঠতে চব বেমাৰে। ইয়াত কুকুৰা মৰিছে বুলি শুনিছিলোঁ মই এতিয়া। এতিয়া কুকুৰা কেনেকুৱা হাঁহ কুকুৰা মানুহৰ পানীৰ কাৰণে হৈছে নেকি? পানী আৰু ঘেল পানী আহে আৰু সেয়া উলিয়াই দিয়াৰ লগে লগে আৰু গোটেই হেৰি হয় গেছটো উঠি যায় সেয়া গেছতে আৰু হেৰি হয় বহুত আপোনালোকৰ অসুবিধা হৈছে ইয়াত। ঢেৰ অসুবিধা। আচ্ছা, আপোনালোকৰ মানে ইয়াত ৰাস্তা মই দেখাই নাই। আপোনালোকৰ ৰাস্তা বদলি একো নাই? নাই আগতে ৰাস্তাটো আছিলে কেঁচাই বাৰু হ'লেও ভালে আছিলে। এতিয়া নৈখন অহাৰ পাছত আৰু গোটেই ৰাস্তাদি নৈ যাবলৈ ধৰিলে। ৰাস্তাটো গোটেইটো নৈয়ে হৈ থাকিলে। সেইকাৰণে যেনি তেনি মানুহ পোনাবলৈ ধৰিলে। বালিয়ে আহি তোমাৰ গোটেইখন ধমধমকৈ ঘৰৰ সেইটো চাফা কৰি পেলাই। এখন ভেটিছে মানুহে কিমান ভেটিছে ক'তনো ৰ'ব পানী বান। বোলো চকু মেলি খাই বা বুলি ভাবোঁ। চৰকাৰ মানুহ এতিয়া অহা নাই ন? এইবাৰ পানী হওঁতে এতিয়া মানে বৰষুণ নেৰা নেপায় বৰষুণ দিয়া অহাই নাই। বতাহ ধুমুহা মাৰোঁতে আহিছিলে ইমানখিনি অনিষ্ট হ'ল বুলি ক'লে। তাৰ পাছতো একো এটা নিদিলে। নিছিলে 1 নম্বৰ নিয়াখাত আজিলৈকে একো এটা নিদিলে। আপোনালোকে দেখিলে মানে ধেমাজি ৰাইজৰ মানে এইবিলাক মৰিধলৰ লোকগুটি ফাৰ্মৰ ৰাইজৰ মানে অসুবিধা অলপ দেখালোঁ। মানে ভিডিঅ'টো ইমানেই আছিলে মানে যে আপোনালোকে ভাল পালে মোক লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো। আহিব লগা ভিডিঅ'বোৰ আপোনালোকে মানে প্ৰথমতে পাব। আপোনালোকে সদায় মোক ছাপোৰ্ট কৰি যাব। আৰু মানে এয়া চাওক পানী কিন্তু কম আৰু চৰকাৰে মানে একো সুবিধা দিয়া নাই। ইয়াৰ একো আঁচনিয়ে হেৰি পোৱা নাই ঢুকি পোৱা নাই। এইবিলাক মানে পানীতে খোজকাঢ়ি থাকিবলগীয়া হৈছে। মানে পানী নচা অৱস্থা হৈছে। গৰু ছাগলী মানে এতিয়া পানীটো আজি শুকালে বাৰু আগতে বহুত এইকেইদিন নেৰা বৰষুণত বহুত পানী হৈ গৈছিলে। গৰু ছাগলী এইবোৰ মানে খাদ্যই অসুবিধা হৈ গৈছে মানে আৰু বেমাৰত পৰিছে এইবোৰ জীৱ জন্তুবিলাক। সেয়াই আৰু কিনো কম আৰু আপোনালোকক দেখাইছোঁ আৰু এইবিলাক আৰু চৰকাৰৰ কাৰণে আমিতো দেখাবই পাৰোঁ। ইমানে আছিলে ভিডিঅ'টো। আপোনালোকে শেষলৈকে চাব ভিডিঅ'টো। যদি ভাল পায় ছাবস্ক্ৰাইব লাইক আৰু কমেণ্ট কৰিব যদি ভিডিঅ'টো ভাল পালে বেয়া পালে। ধন্যবাদ। ইয়াকে আছিলে ইয়াকে ক'লোঁ আৰু ভিডিঅ'টো ইমানতে মই সামৰণি মাৰিছোঁ।